দোস্ত মোৰ নাম নিকিবুল হক আৰু আপোনালোকে চাই আছে মোৰ চেনেল নিকিবুল ভ্লগছ। তো আজি আমি যাম এখন দোকানলৈ আৰু তাকে যাই হেলে আমি বস্তু কিনি আনি হেলে আনবক্সিং নকৰোঁ, তাতেই আনবক্সিং কৰিম। তো ভিডিঅ'টো চাই থাকক। তো মই য'ত যাব খুজিছোঁ তাতে বেছি দূৰ নহয়, জেগাটো ওচৰতে। তো আমি তালৈকে যাওঁ। এইটো বাবুচিতা, আজি মই বাবুচিতাৰ দোকানত নুঘুৰকো। মই আজি ডাইৰেক্ট যাওঁ, তাৰ মানে গধূলিলৈ হৈ যাব। আমি এতিয়াই চকৰ মাছ পাইছোঁ আৰু দোকানখনলৈ যাওঁ। মানুহ চকতে লাজ লাগে। আমি এইটো গলিত আমি হুৰকি যাব লাগে। এইটো আমাৰ দাদা, ইয়াৰ পৰা আপোনাৰ ঠাণ্ডাৰ যি কাপোৰ লাগে ইয়াৰ পৰা ল'ব পাৰে। ইয়াতে দুখন দোকান আছে, এইবিলাক মোবাইল চোবাইল যি লাগে আপোনালোকক। আমি যাম এইখন দোকানত। তো আমি হবি মাৰ্কেট আহি পাইছোঁ। এইখন আমাৰ দোকান। এইখন দোকান অঞ্জলি মোবাইল এচেচেৰিজ। সঞ্জু ৰকি চবে ইয়াত ব্লগছ আনবক্সিং ভিডিঅ' বনাই আছে, সেইকাৰণে ময়ো আহিছোঁ। আৰু আপোনালোকক যেনেকুৱা আনবক্সিং ভিডিঅ' লাগে, মোবাইল হেডফোন আৰু যেনেকুৱা লাগে তেনেহ'লে আপুনি মোক কমেণ্ট বক্সত জনাব। তো আপোনালোকক মই সেই ভিডিঅ' বনাই হ'লে দেখাম। তো ফাৰ্ষ্ট আমি কৰিম মোবাইল আনবক্সিং। তো চাই থাকক ভিডিঅ'টো। আৰু এইটো আমাৰ পাপলু দা, ইয়াৰ দোকানৰ মালিক, অলপ ফোনত ব্যস্ত হৈছে। তো মই ইয়াতে মোবাইলৰ ফাৰ্ষ্ট আনবক্সিং কৰিম নাৰ্জো 20A। আৰু আপোনালোকে ইয়াত পাব 5000 mAh পাৱাৰ। আৰু ইয়াত আপোনালোকে 3টা কেমেৰা 12 MP মেগাপিক্সেল পাব। আৰু এতিয়া আমি ভিতৰত চাওঁ কি কি আছে। তো মই এইটো খুলি পেলাই দেখাওঁ। এইটো আমাৰ মেইন মোবাইল। এইটো আপোনালোকে বাহিৰৰ পৰা চাব পাৰে কেনেকুৱা ধুনীয়া মোবাইল। আৰু ইয়াৰ লগত আপোনালোকে পাব ইয়াত কিছুমান কাগজ পত্ৰ আছে। কাগজ পত্ৰৰ লগত আপোনালোকে এইটো চাৰ্জাৰৰ মেইন মাথাটো আৰু এইটো চাৰ্জাৰ কেবল এই দুটা পাব। আৰু ইয়াৰ লগত যোনটো পিন পায় সেইটো পিনো পাব। ইয়াত আছে পিনটো, দেখাওঁ মই ডাইৰেক্ট মোবাইলটো আপোনালোকক দেখাওঁ। এইটো মোবাইল খুলি পেলাই চাওঁ এতিয়া। আপোনালোকে চাব পাৰে ইমান ধুনীয়া মোবাইল। আপোনালোকে ফিংগাৰ প্ৰিণ্টো পাব আৰু কেমেৰাও বহুত কোৱালিটি, ভাল কোৱালিটি পাব। তো আমি চুইচ অফ অন কৰোঁ। আপোনালোকে চাব পাৰে। আৰু আপোনালোকে ইয়াত বঢ়িয়া আপোনালোকে যদি অলপ
গেমো খেলিব খোজে তেনেহ'লে আপোনালোকে ইয়াত পাবজি ফ্ৰী ফায়াৰ যি খেলিব খোজে সেই খেলিব পাৰিব একো টেনশ্যন নাই হেঙো নামাৰে এইটো মোবাইলত আৰু এইটো ৰেম হৈছে 4GB ৰেম আৰু 64GB মেমৰি আৰু ইয়াত আপোনালোকে চিম দুখন আৰু মেমৰি লগাব পাৰিব মই কেমেৰাৰ কোৱালিটিটো দেখাওঁ আৰু আপোনালোকক মই কেমেৰাৰ কোৱালিটি দেখাওঁ এইটো কেমেৰাৰ কোৱালিটি আপোনালোকে চাব পাৰে কি ধুনীয়া কেমেৰা কোৱালিটি মই দুখন ফটো তুলিছোঁ এইটো আপোনালোকে চাব পাৰে কি বঢ়িয়া কেমেৰা কোৱালিটি এইবিলাক তো মই ভাবিছোঁ যে Realme Narzo 20A আপোনালোকে ইউজ কৰি ভাল পাব তো আৰু এই মোবাইলটো যদি আপোনাক লাগে তেনেহ'লে মই ডিছক্ৰিপশ্যন বক্সত এইটো মালিকৰ নম্বৰটো দি থৈ দিম আৰু আপোনালোকে ফোন কৰি জনাব আপোনালোকে অঞ্জলি মোবাইল এচেছৰিজ এইটো দোকানত আহি যেনেকুৱা মোবাইল লাগে সেনেকুৱা মোবাইল দিব আপোনালোকক তো এখানি মোৰ ক'বলগীয়া আছিল আৰু এইটোৰ দাম হৈছে 10,500 টকাৰ আৰু আপোনালোকক যদি কিনে অলপমান কমাও দিব পাৰে আমাৰ দাদাহঁতে পাপলু আৰু বাপলু দাই তো এখানি আছিল মোৰ ভিডিঅ' আৰু আপোনালোক কেনেকুৱা ভিডিঅ' লাগে কেনেকুৱা আনবক্সিং ভিডিঅ' লাগে সেইটো কমেণ্ট কৰি জনাব তো বাই এখানি আছিল মোৰ ভিডিঅ'